নমস্কাৰ সকলোকে স্বাগতম জনাই ভিডিওটো আৰম্ভ কৰিব লৈছো। গাড়ী এখন কিনাৰ সপোন কম বেছি পৰিমাণে হয়তো প্ৰত্যেকজন ব্যক্তিৰে থাকে। সেই সপোনৰ গাড়ীখনতকৈও যদি বেছি ভাল এখন গাড়ী বিনামূলীয়াকৈ হঠাতে লাভ কৰা যায় তেনেহলে কেনেকুৱা লাগিব সেই কথাটো সকলোৱে অনুভৱ কৰিব পাৰিব। হয়, আপোনালোকে ঠিকে ধৰিছে। মই 29 মে'ত তিতাবৰত অনুষ্ঠিত হৈ যোৱা সেই লটাৰী খেলখনৰ প্ৰথম বিজয়ীগৰাকীৰ কথাকে ক'বলৈ গৈ আছো। তেওঁ আমাৰে সহকৰ্মী গীতাঞ্জলি গগৈ বাইদেউ। তেওঁ ডাঙৰ ল'ৰাজনে আচলতে টিকট কেইটা ক্ৰয় কৰিছিল। তেওঁ লটাৰী টিকট সম্পৰ্কে একো গমেই পোৱা নাছিল। কালিহে তেওঁ গম পাইছে যে তেওঁৰ ডাঙৰ ল'ৰাজনে লটাৰীৰ টিকট কিনিছিল। বাকিখিনি কথা তেওঁৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিওটো যদি চাই আপোনালোকে ভাল পায় তেনেহলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি দিব। গতিকে বলক এতিয়া আমি তেওঁৰ মুখেৰে তেওঁৰ অনুভৱখিনি জানিবলৈ চেষ্টা কৰোঁ। এয়া হৈছে আমাৰ গীতাঞ্জলি বাইদেউ, আমাৰ স্কুলৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী। কালি অনুষ্ঠিত হৈ যোৱা তিতাবৰ যে অনুষ্ঠিত হৈ গৈছিল লটাৰী খেলখনৰ তেওঁ হৈছে প্ৰথম বিজয়ী, BMW কাৰখন লাভ কৰিছে। গতিকে আজি তেওঁৰ মুখৰ পৰা আমি তেওঁৰ অনুভৱখিনি জানিব বিচাৰিম। কেনেকুৱা লাগিছে, টিকেট কোনে লৈছিল? ভাল লাগিছে। প্ৰথমতে মই ঈশ্বৰলৈ অশেষ ধন্যবাদ। এইখন ঈশ্বৰে কৃপা দৃষ্টি দিয়াৰ কাৰণে হয়তো পাইছোঁ। আজিলৈকে আমি লটাৰীত একো বিশেষ পোৱা নাই আৰু সেইকাৰণে লটাৰী টিকেট দিবলৈ আহিলে জোৰ জবৰদস্তি আমাক লটাৰী টিকেট দি থৈ যায়। গতিকে হয়তো ঈশ্বৰৰ কৃপা দৃষ্টিৰ কাৰণে হয়তো পালোঁ আৰু তোমাকো ধন্যবাদ জনাইছোঁ সোধাৰ কাৰণে। টিকেট মই লোৱা নাছিলোঁ, মোৰ ল'ৰাই লৈছিলে আৰু ল'ৰাও হয়তো বিশেষ আশাবাদী নাছিলে, কাৰণ অফিচত আছিলে। অফিচৰ পৰাহে ফোন কৰি টিকেটৰ নম্বৰ সুধিছে আৰু তেনেকৈ আমি সুখবৰটো পালোঁ। পৰিয়াললৈ এখন সৌভাগ্য আহিল। গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ। ঠিক আছে, আজিলৈ আহিলোঁ। ধন্যবাদ।